নমস্কাৰ সকলোকে আজি আমি অভিৰোচনৰ ওপৰত আলোচনা কৰিম যেহেতু লাৰ্নিং এণ্ড মোটিভেশ্যন দিয়া আছে খুব প্ৰয়োজনীয় সিটেট আৰু অসম টেট দুয়োটাৰ বাবে যিয়ে হওক অভিৰোচনৰ বাবে আমি এই দুটা বস্তু জানিব লাগিব অভিপ্ৰায় আৰু প্ৰয়োজন কিয়নো অভিৰোচনৰ বাবে আমাক অভিপ্ৰায়ৰ প্ৰয়োজন হ'ব তাৰ পাছত অভিপ্ৰায় তেতিয়াহে সৃষ্টি হ'ব যেতিয়া আমাৰ প্ৰয়োজন থাকিব কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম শেষত যিকেইটা সিটেট আৰু বাকি ৰাজ্যৰ টেটত আহি আছে যি হওক এতিয়া আৰম্ভ প্ৰয়োজন অৰ্থাৎ নিড যেতিয়া আমি কোনো এটা বস্তুৰ অভাৱ আমি অনুভৱ কৰিম আৰু সেই বস্তুটো যেতিয়ালৈকে আমি প্ৰাপ্তি নকৰোঁ তেতিয়ালৈকে সেই বস্তুটো আমাৰ কাৰণে কি হৈ থাকিব প্ৰয়োজন হৈ থাকিব অৰ্থাৎ তেতিয়া সেই বস্তুৰ অভাৱটো আমাৰ কাৰণে প্ৰয়োজন হ'ব গতিকে এইখিনি হৈছে সহজ অৰ্থত প্ৰয়োজন এই ক্ষেত্ৰত ক্লোজ মাৰি এষাৰ কথা কৈছে যে যেতিয়া আমি কোনো এটা বস্তুৰ অভাৱ থাকিব আমাৰ মাজত সেইটো আমাৰ কাৰণে প্ৰয়োজন হ'ব আৰু সেই প্ৰয়োজনৰ ফলত আমি যিবোৰ কাৰ্য কৰিম সেই কাৰ্যই আমাৰ মানৱ জাতিৰ বা প্ৰাণী জাতিটোৰে কি কৰিব কল্যাণ সাধিত কৰিব আৰু আমাৰ স্বাভাৱিক যে আচাৰ আচৰণ সেইখিনি আমাৰ ধৰি ৰখাটো কি কৰিব এই প্ৰয়োজনে সহায় কৰিব প্ৰয়োজনৰ ভাগ যদি আমি চাওঁ তেতিয়াহ'লে জৈৱিক প্ৰয়োজন মানসিক প্ৰয়োজন শিক্ষাবিহীন আৰু শিক্ষালব্ধৰ প্ৰয়োজন একেটা প্ৰাথমিক জৈৱিক প্ৰয়োজনক আমাক প্ৰাইমাৰী অৰ্থাৎ প্ৰাথমিক প্ৰয়োজন বুলি কোৱা হয় কেতিয়া প্ৰশ্নত সুধি দিয়ে যে প্ৰাথমিক প্ৰয়োজনসমূহ তলৰ কোনটোত বুলি ধৰা হ'ব তেতিয়া আমি জৈৱিক প্ৰয়োজনৰ কথা ভাবিম জৈৱিক অৰ্থাৎ দৈহিকৰ লগত আমাৰ দেহৰ লগত যিটো জড়িত হৈ থাকে সকলো প্ৰাণীৰে থাকিব এই প্ৰৱণতা প্ৰয়োজনটো ভোকৰ ক্ষেত্ৰত খাদ্য তাৰ পাছত আমাৰ পিয়া নিদ্ৰা এইবিলাক হ'ব আমাৰ দেহৰ লগত জড়িত গতিকে এইখিনি হ'ব আমাৰ জৈৱিক প্ৰয়োজন মানসিক প্ৰয়োজন অৰ্থাৎ আমাক সমাজত চলাৰ কাৰণে মানুহ হিচাপে মৰম ভাল পোৱাৰ স্বাধীনতা আত্মপ্ৰতিষ্ঠা এইবিলাক হ'ব আমাৰ মানসিক প্ৰয়োজন শিক্ষাবিহীন য'ত অৰ্থাৎ আমাৰ শিক্ষা স্কুল কলেজত গৈ আমাৰ সেই বস্তুটো পূৰণ কৰাৰ কাৰণে শিক্ষা লোৱাৰ দৰকাৰ নাই ফৰ এক্সাম্পল আপুনি মানুহ হিচাপে যে খোজকাঢ়ি মূৰ দাঙি খোজকাঢ়িব পাৰে আপোনাৰ বডিৰ ভাৰসাম্য আপুনি দুয়োখন ভৰিত ৰাখিব পাৰে সেই ৰাখি পেলাই খোজকাঢ়িব পাৰে তাৰ কাৰণে আপুনি স্কুল কলেজত গৈ খোজকঢ়া শিকিবতো নালাগে গতিকে এইটো হ'ব শিক্ষাবিহীন আমাৰ প্ৰয়োজন এই প্ৰয়োজনটো যেতিয়া মই পূৰণ কৰিম নিজে খোজকাঢ়িব পাৰিম তেতিয়া সেইটো আমাৰ শিক্ষালব্ধ প্ৰয়োজনৰ বাহিৰত আহিব অৰ্থাৎ তাৰ কাৰণে মই শিক্ষা ল'ব নালাগে শিক্ষালব্ধ প্ৰয়োজন কোনটো হ'ব যেতিয়া আমি কি কৰিম ফৰ এক্সাম্পল গাড়ীখন ভালদৰে চলাৰ কাৰণে মই ড্ৰাইভিং শিকিব লাগিব বা ড্ৰাইভিং লাইচেঞ্চ মই পাব লাগিব তাৰ কাৰণে মই ড্ৰাইভিং লাইচেঞ্চৰ কাৰণে পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব গতিকে সেইটো হ'ব শিক্ষালব্ধ যাৰ কাৰণে আপুনি শিকিছে এইখিনিয়ে মূল কথা তাৰপাছত আমাৰ মেছলৰ কথা আহিব মেছলই আমাক কি দিছিল মানুহৰ প্ৰয়োজনৰ স্তৰ কিছুমান দিছিল প্ৰথমতে আমাৰ থাকিব এইকেইটা হ'ল প্ৰয়োজনৰ পৰ্যায়ক্ৰম স্থিতিক্ৰম অৰ্থাৎ আমি প্ৰথমৰ পৰা ওপৰৰ পৰা আহিব নোৱাৰোঁ সদায় তলৰ পৰা যাব আৰু তলত সদায় আমাৰ কি থাকিব জৈৱিক স্তৰটো থাকিব অৰ্থাৎ দৈহিক প্ৰয়োজন ফিজিঅ'লজিকেল নিড যিখিনি থাকিব আমাৰ ক্ষুধা আমাৰ বডিৰ যিখিনি প্ৰয়োজন নিদ্ৰা খাদ্য যেতিয়া মোৰ খাদ্যৰ মোৰ প্ৰয়োজন হ'ব যিখিনি সেই প্ৰয়োজন পূৰণ হ'ব তাৰ পাছত মই আহিম ছেফটিৰ ফালে অৰ্থাৎ মোৰ ভোক লাগিল মই প্ৰথমতে খাদ্যৰ কথাই চিন্তা কৰিম মানুহ হিচাপে বা যিকোনো জীৱ জন্তু হিচাপে যেতিয়া মোৰ প্ৰয়োজন পূৰণ হ'ব খাদ্যৰ প্ৰয়োজন তেতিয়া মই কি ভাবিম যে মোক এতিয়া ছেফটি লাগে যে মোৰ নিজে এতিয়া মই চাৰিওফালৰ পৰিৱেশৰ পৰা মই তাতে কি হৈ থাকোঁ ছেফ ফিল কৰোঁ আত্মৰক্ষাৰ যিটো সেইটো মই ছেফ ফিল কৰোঁ গতিকে তাৰ কাৰণে মোক কি লাগিল বাসস্থানটো ল'লোঁ যেতিয়া মোৰ তাতে বাসস্থান লাগিল এতিয়া মোক মানুহ হিচাপে সমাজত ঘৰটো থকাৰ কাৰণে কি লাগিল এটা ফেমিলি লাগিল মোক মৰম ভাল পোৱা ফ্ৰেণ্ডশ্বিপ এইবোৰ লাগিল গতিকে সেইটো আহিব 3 নম্বৰ স্তৰত গতিকে প্ৰথমতে মোৰ বডিৰ প্ৰয়োজন পূৰণ হ'ব লাগিব তাৰ পাছতে মোৰ মানসিক প্ৰয়োজনৰ ফালে আহি যাব পাৰোঁ সেইকাৰণে এইটো হাইৰাৰ্কি অফ নিড বুলি কোৱা হয় মেছলৰ অৰ্থাৎ পৰ্যায়ক্ৰমেহে ষ্টেপ বাই ষ্টেপ যাব তাৰ পাছত আহিব এষ্টিম অৰ্থাৎ এষ্টিমত কি কৰা হ'ব স্বাধীনতা বা আত্মসন্মানৰ প্ৰয়োজন আপুনি যে এজন মানুহ হিচাপে সমাজত আপোনাক গণ্য কৰিব পাৰিব লাগিব আপুনি সন্মান থাকিব লাগিব গতিকে এইবিলাক প্ৰয়োজন আহিব আমাৰ 4th স্তৰত অৰ্থাৎ স্বাধীনতা আৰু আত্মসন্মানৰ প্ৰয়োজন বা সন্মানৰ প্ৰয়োজনৰ স্তৰত অসমীয়া যদি কওঁ আৰু ইংৰাজীত এষ্টিম তাৰপাছত আছে ছেল্ফ একচুৱেলাইজেশ্যন অৰ্থাৎ আত্ম উপলব্ধিৰ প্ৰয়োজন এইটো একেবাৰে উচ্চ স্তৰ য'ত সকলো মানুহ যাব নোৱাৰে বিশেষ বহুত কম সংখ্যক মানুহে এইটো স্তৰত গৈ পায় ফৰ এক্সাম্পল মহাত্মা গান্ধী ডক্টৰ APJ আব্দুল কালাম তেখেতসকলৰ নিজৰ প্ৰতি উপলব্ধি হৈছে যাৰ কাৰণে সমাজৰ কাৰণে কিবা নহয় কিবা তেখেতসকলে অৱদান আগবঢ়াই গৈছে গতিকে সমাজত অৱদান আগবঢ়াৰ কাৰণে নিজৰ যিটো আমাৰ ত্যাগৰ ভূমিকা নিজৰ প্ৰতি যিটো আমাৰ আণ্ডাৰষ্টেণ্ডিং বা নিজৰ অনুভৱ সেইটো আমাৰ আহিব লাগিব গতিকে এইটো হৈছে আমাৰ ওপৰ স্তৰ য'ত আমাৰ কম সংখ্যক মানুহে থাকে এইখিনি হৈছে মেছলৰ হাইৰাৰ্কি অফ নিড বেছি আমাৰ অসম টেটৰ কাৰণে নালাগে সেইকাৰণে মই ডিটেইল আলোচনা কৰা নাই তাৰপিছত আমি আহিম অভিপ্ৰায় আৰু অভিৰোচন অভিপ্ৰায় অৰ্থাৎ মোটিভ যিয়ে আমাক কি কৰিব কাৰ্য এটাৰ প্ৰতি উৎসাহ যোগাব অৰ্থাৎ আপুনি এটা বস্তুৰ অভাৱ অনুভৱ কৰিলে তেতিয়া আপোনাৰ বস্তুটো নোপোৱালৈকে সেইটো প্ৰয়োজন অনুভৱ হ'ল সেই প্ৰয়োজনীয় এতিয়া কি কৰিব বস্তুটো প্ৰাপ্তিৰ ক্ষেত্ৰত আপোনাক কি কৰিব আপুনি যিবোৰ কাৰ্য কৰিব লাগিব সেইটো নিৰ্ধাৰণ কৰিব অৰ্থাৎ আপোনাৰ প্ৰয়োজন হৈছে কি যে আপুনি কি কৰিব লাগিব এতিয়া অসম টেটত উত্তীৰ্ণ হ'ব লাগিব অসম টেটত উত্তীৰ্ণ হোৱাৰ কাৰণে আপোনালোকে কি কৰি আছে বৰ্তমান ভিডিঅ' চাই আছে এই যে কাৰ্যবিলাক যে পঢ়া শুনা কৰি আছে সেইটো আপোনাৰ কোনে নিৰ্ধাৰিত কৰিছে অভিপ্ৰায় কৰিছে ই এক কি মনৰ গতিশীল সচেতন সক্ৰিয় অৱস্থা আৰু ইয়াৰ বাবে আমাক কি লাগিব প্ৰয়োজন লাগিব অৰ্থাৎ প্ৰয়োজনৰ পিছতহে অভিপ্ৰায় আহিব ইয়াৰ পিছত আছে আমাৰ অভিৰোচনে আমাক কি কৰিব অভিপ্ৰায়ৰ
অভিপ্ৰায় সৃষ্টি কৰা যেটো মনৰ গতিশীল অৱস্থা হেতুক অভিৰোচন বুলি কোৱা হ'ব অৰ্থাৎ আপোনালোকৰ অভিপ্ৰায় হল যে অসম টেটত পাস কৰা যাৰ কাৰণে আপোনালোকে ভিডিও চাই আছে এই যে আপোনালোকে দিনে ৰাতি যে আপোনালোকৰ এটা মানসিকতা মনত এটা আহিছে যে ৰাতিপুৱা উঠি শুই উঠি পঢ়িব লাগিব ৰাতি পঢ়িব লাগিব এই যে আচৰণবোৰ গঢ়ি উঠিছে একমাত্ৰ কিহৰ কাৰণে চলাই দিনৰ পিছত দিনে চলাই যাব পৰিছে হেতু হৈছে অভিৰোচন অৰ্থাৎ আপোনাৰ মনত অভিৰোচনৰ সৃষ্টি হৈছে এইটো এটা মনৰ সক্ৰিয় অৱস্থা ইয়াৰ আমি যদি বৈশিষ্ট্য চাওঁ ই লক্ষ্য আছে অৰ্থাৎ আপোনালোকৰ যেনেকৈ লক্ষ্য এটা আছে ক্লিয়াৰ কৰাৰ গতিশীল হ'ব আপুনি যেতিয়ালৈকে আপোনাৰ লক্ষ্যটো প্ৰাপ্তি নহয় তেতিয়ালৈকে এইটো চলি থাকিব বাহ্যিক আভ্যন্তৰীণ দুটা হ'ব পাৰে তাৰ পাছত লক্ষ্যৰ আমি যদি শিক্ষাৰ ক্ষেত্ৰত ইয়াৰ ইমপ্লিকেশন চাওঁ তেতিয়াহলে শিক্ষাৰ ক্ষেত্ৰত লক্ষ্যৰ স্পষ্টতা থাকিব লাগিব প্ৰশংসা আৰু নিন্দা যেটো আমি অলৰেডি পাইছোৱে লট তাৰ পাছত কৃতকাৰ্যতা আৰু অকৃতকাৰ্যতা এটো আমি পাইছো আমাৰ লাৰ্নিংৰ যেটি ল দিয়া আছে ফলাফলৰ নীতি তাতে আমাক উল্লেখ কৰিছিলে যে আমি যদি কৃতকাৰ্য হওঁ তেতিয়া আমাৰ যদি ফলাফলটো ভাল হয় তেতিয়া আমি কি কৰিম আকৌ কামটো কৰাৰ কাৰণে আমাৰ প্ৰেৰণা জন্মিব অভিৰোচনৰ জন্ম হ'ব আৰু যদি বেয়া হয় তাৰ ফলত ইয়াৰ কি হ'ব পাৰিব নেগেটিভ ইম্পেক্ট আহিব ফলাফলৰ ল লাৰ্নিংৰ লট উল্লেখ কৰা আছে পুৰস্কাৰ আৰু শাস্তি এটো পেভলভে কৈছিল আমাক পেভলভৰ যেটো অনুবঞ্চনৰ নীতি আছিল তাতে কৈছিল কৃত্ৰিম অভিজ্ঞতাৰ সৃষ্টি কৰা গতিকে এইখিনিয়ে মেইন আমাৰ অভিৰোচনৰ ক্ষেত্ৰত মোটিভেশনৰ ভাগসমূহ চাইলাম দুটা ভাগ দিয়া আছে আমাৰ মূলতে এটা হল অন্তৰ্নিহিত বা স্বাভাৱিক যেটোক ইন্ট্ৰিনজিক বুলি কোৱা হয় এটা হল এক্সট্ৰিনজিক অৰ্থাৎ বাহ্য বা কৃত্ৰিম এটা ফটোখন চাই বলে বুজিলম দুজন ব্যক্তিয়ে কি কৰি আছে ফুটবল খেলি আছে এজনৰ ওচৰত প্ৰাইজ মানি দিয়া আছে এজনৰ ওচৰত স্মাইলি দিয়া আছে এইজনৰ ক্ষেত্ৰত কি ব্যৱহাৰ হৈছে যেটোত প্ৰাইজ মানি দিয়া আছে এতে বাহিৰা কাৰক আছে বাহিৰা অভিৰোচনৰ সৃষ্টি হৈছে যেতিয়া আমাৰ বাহিৰা অভিৰোচনৰ সৃষ্টি হ'ব তেতিয়া হ'ব আমাৰ এটো বাহ্য বা কৃত্ৰিম অৰ্থাৎ প্ৰাইজ মানিৰ কথা ভাবিছে এইজনে কি কৰিছে যে ইয়াতে কোনো প্ৰাইজ মানিৰ কথা নাই মই হাৰু বা জিকু কোনো প্ৰয়োজন নহয় হেতু ডাঙৰ কথা নহয় কিন্তু মই খেলি ভাল পাওঁ সেই কাৰণেহে খেলি আছো গতি এই এনেকুৱা ধৰণৰ হেত হ'ব অভিৰোচন হ'ব আমাৰ অন্তৰ্নিহিত বা স্বাভাৱিক অভিৰোচন যেতিয়া বাহিৰা প্ৰয়োজন বা বাহিৰা অভিপ্ৰায় জড়িত হ'ব তেতিয়া আমাৰ হেতু হ'ব বাহ্য বা কৃত্ৰিম অভিৰোচন আৰু যেতিয়া আমাৰ নিজৰ ভিতৰৰ পৰা যেতিয়া আমাৰ এটা প্ৰয়োজন বা অভিপ্ৰায় এটা জড়িত হৈ থাকিব হেতু হ'ব কি অন্তৰ্নিহিত বা স্বাভাৱিক অভিৰোচন এইটোৱে মূল মোটিভেশনৰ সাইকেলটো যদি চাও প্ৰথমতে আমাক এই গোটে মোটিভেশনৰ যেটো সাইকেল অৰ্থাৎ গতিশীল অৱস্থাত যে চলি থাকে হেতু বুজাইছে যাৰ কাৰণে প্ৰথমতে আমাৰ আৰম্ভণি হ'ব নিড অৰ্থাৎ এটা বস্তুৰ আমাৰ অভাৱৰ ফলত আমাৰ প্ৰয়োজন অনুভৱ হ'ব প্ৰয়োজনটো আমাৰ কি জন্ম দিব প্ৰেৰণাৰ জন্ম দিব আৰু প্ৰেৰণাটো এৰাজল অৰ্থাৎ মনত এটা উদ্দীপনা বা উত্তেজনাৰ সৃষ্টি কৰিব যাৰ জৰিয়তে মই কি কৰিম এটা লক্ষ্য নিৰ্ধাৰিত আচৰণ বা তেনেকুৱা ধৰণৰ মোৰ কাৰ্যক্ৰমণিকা আৰম্ভ হ'ব যাৰ ফলত মই কি কৰিম মোৰ যেটো লক্ষ্য থাকিব মোৰ যেটো প্ৰয়োজন থাকিব হেতু মই প্ৰাপ্তি কৰিম যেতিয়া মোৰ বস্তুটো প্ৰাপ্ত হৈ গল তেতিয়া মোৰ সেই বস্তুটোৰ প্ৰতি আলটিমেটলি কি হৈ থাকিব মনোযোগ বা আকৰ্ষণটো মোৰ কমি আহি থাকিব তাৰ ফলত মোৰ আৰু এটা নতুন কিহৰ প্ৰয়োজন হ'ব নিডৰ ডেভেলপ হ'ব গতিকে এনেদৰে আমাৰ মোটিভেশন সাইকেলটো আমাৰ চলি থাকিব সেই কাৰণে অভিৰোচনক কি বুলি কোৱা হয় গতিশীল প্ৰক্ৰিয়া বুলি কোৱা হয় A student works hard to get first rank in his class the type of motivation behind his hard work is অৰ্থাৎ এগৰাকী শিক্ষাৰ্থী আছে যিয়ে বহুত কষ্ট কৰিছে শ্ৰেণীৰ ভিতৰত প্ৰথম হোৱাৰ বাবে ফাৰ্স্ট ৰেংক পোৱাৰ বাবে বহুত কষ্ট কৰিছে গতিকে এই যে কষ্ট কৰিছে প্ৰথম ৰেংক পোৱাৰ বাবে এই ক্ষেত্ৰত কোনটো মোটিভেশন বা অভিৰোচন জড়িত হৈ আছে হেতু সুধিছে প্ৰথমতে ইন্ট্ৰিনজিক অৰ্থাৎ আমাৰ আভ্যন্তৰীণ বা অন্তৰ্নিহিত বা স্বাভাৱিক অভিপ্ৰায় দুই নম্বৰত আছে এক্সট্ৰিনজিক অৰ্থাৎ বাহ্য বা কৃত্ৰিম অভিপ্ৰায় থাৰ্ডত দিয়া আছে জিৰ' মোটিভেশন অৰ্থাৎ শূন্য একো নাই তাৰপিছত নান অফ দ্য এভৱ ওপৰ এটাও নহয় আমাৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব এক্সট্ৰিনজিক কিয় হ'ব এক্সট্ৰিনজিক মোটিভেশন কিয়নো লৰাটোৱে কি কৰিছে অকল ফাৰ্স্ট ৰেংক পোৱাৰ কাৰণেহে হাৰ্ড ৱৰ্ক কৰিছে যদি জনাৰ কাৰণে কৰিলে হয় যে মই পঢ়িয়ে ভাল পাওঁ আৰু মই বস্তুটো জানিব লাগিব কাৰণ মই জানি পেলাই মোৰ কৌতুহল আছে মই জানি পেলাই ভাল পাওঁ তেতিয়া হলে ইন্ট্ৰিনজিক হলে হয় অৰ্থাৎ তাতে কোনো ৰিৱাৰ্ডৰ কথা নাই নাম ফেমৰ কথা নাই বাহিৰা শক্তিৰ কথা নাই তেতিয়া হ'ব ইন্ট্ৰিনজিক কিন্তু যেহেতু অল ফাৰ্স্ট ৰেংক পোৱাৰ কাৰণে এটা পদবী পোৱাৰ কাৰণে হে কি কৰিছে হাৰ্ড ৱৰ্ক কৰিছে এইটো হ'ব আমাৰ এক্সট্ৰিনজিক মোটিভেশন অৰ্থাৎ বাহ্য বা কৃত্ৰিম অভিপ্ৰায় দ্বিতীয়তে দিয়া আছে যে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাৰ্যৰ লগত জড়িত কৰাৰ ক্ষেত্ৰত তলৰ কোনটো দৃষ্টিভংগীৰ প্ৰতিফলন হ'ব অৰ্থাৎ এই ক্ষেত্ৰত কোনটো অভিৰোচনৰ সৃষ্টি হৈছে হেতু সুধিব বা কোনটো অভিৰোচনৰ সৃষ্টি কৰা হৈছে শিক্ষাৰ্থীৰ মাজত হেতু সুধিছে আমাক ইয়াতে যেহেতু কৈছে যে পৰিষ্কাৰ পৰিচ্ছন্নতা এইটো আমাৰ আহিব সামাজিক সাংস্কৃতিক
অৰ্থাৎ পৰিষ্কাৰ পৰিচ্ছন্নতা যেতিয়া আমি এনেকুৱা ধৰণৰ কাৰ্য বিদ্যালয়ত শিক্ষাৰ্থীৰ মাজত আমি আনিম তেতিয়া আমাৰ হ'ব যে শিক্ষাৰ্থীসকলে কি কৰে সমাজত মিলি যায় সমাজত যে আমি মানুহ হিচাপে আমাৰ কিছুমান কৰণীয় থাকে আমাৰ দায়িত্ববোধ থাকে গতিকে আৰু টিম ৱৰ্কও থাকে টিম ৱৰ্ক হৈ যায় যেহেতু একেলগে কৰিব তেতিয়া টিম ৱৰ্ক হ'লে সহযোগিতা বাঢ়ে এডজাষ্টমেণ্ট কেপাচিটি বাঢ়ে গতিকে সেই ফালৰ পৰা আমি চাব গ'লে এইটো আমাৰ সামাজিক আৰু সাংস্কৃতিক হ'ব গতিকে এই ক্ষেত্ৰত আমি এইটো চালেই আমাৰ পৰিষ্কাৰ পৰিচ্ছন্নতা কাৰ্যটো চালে আমাৰ শুদ্ধ উত্তৰ ওলাই আহে যে এই ক্ষেত্ৰত কি কৰিছে শিক্ষাৰ্থীৰ ক্ষেত্ৰত অভিৰোচনৰ সামাজিক সাংস্কৃতিক দৃষ্টিভংগীটো ইয়াৰ লগত জড়িত হৈ যায় আমাৰ প্ৰশ্নটো আছে যে তলৰ কোনটোৱে শিক্ষণৰ অভিৰোচনৰ সৃষ্টি কৰাত অধিক সহায় কৰিব ইয়াতে আমাৰ অপশ্যনসমূহ দিয়া আছে যে প্ৰথমতে দিয়া আছে ব্যৰ্থতা এৰি চলাৰ অভিপ্ৰায় লক্ষ্য পূৰণৰ বাবে ব্যক্তিগত সন্তুষ্টি বাহ্য অভিপ্ৰায়ৰ কাৰক আৰু সহজ আৰু কঠিন লক্ষ্য নিৰ্ধাৰণ কৰা প্ৰৱণতা আৰু আমাৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব লক্ষ্য পূৰণৰ বাবে ব্যক্তিগত সন্তুষ্টি যিয়ে আমাৰ সঁচা অৰ্থত শিক্ষণৰ প্ৰতি কি কৰিব পাৰিব অভিৰোচনৰ সৃষ্টি কৰিব বাহ্য কিয় নহয় যদি বাহ্য হ'ল হয় তেতিয়াহ'লে কি হ'ব এই ব্যৰ্থতাটো জড়িত হৈ থাকিব অৰ্থাৎ কোনোবাই কিবা এটা পৰীক্ষাত যদি বাহ্য দৃষ্টিভংগী ৰাখি পেলাই অৰ্থাৎ এক্সটেনচিভ মটিভেশ্যনৰ জৰিয়তে যদি আগবাঢ়ে তেতিয়া কিবা কাৰণত যদি সেই প্ৰাপ্তিটো হৈ নুঠে লক্ষ্যত উপনীত হ'ব নোৱাৰে তাৰ ফলস্বৰূপে কি হ'ব ব্যৰ্থতা আহি পৰিব গতিকে ব্যৰ্থতাৰ ফলত সেই গোটেই প্ৰক্ৰিয়াটো তাৰ বন্ধ হৈ যাব ব্যক্তি বিশেষে হয়তো সেইজনে আকৌ ট্ৰাই কৰিব নোৱাৰিব পাৰে তেখেতৰ সিমানখিনি অভিৰোচন মনত সৃষ্টি নহ'বও পাৰে গতিকে এই ক্ষেত্ৰত আমাৰ সঁচা অৰ্থত যদি আমি শিক্ষণৰ প্ৰতি অভিৰোচন সৃষ্টি কৰিব লাগে শিক্ষাৰ্থীৰ মনত জ্ঞানৰ প্ৰতি তেতিয়া আমি কি কৰিব লাগিব লক্ষ্য পূৰণৰ ব্যক্তিগত সন্তুষ্টিটো জড়িত হৈ থাকিব লাগিব অৰ্থাৎ যেনেকৈ আমি বিদ্যালয়ত এম ইন লাইফ লিখিব দিওঁ ৰচনাৰ ক্ষেত্ৰত কিহৰ কাৰণে দিয়া হয় যাতে সিহঁতে নিজৰ মনত শিক্ষণৰ প্ৰতি এটা লক্ষ্য বাছি ল'ব পাৰে যাৰ ফলত সিহঁতৰ যে এই স্কুলীয়া পাঠ্যক্ৰম সিহঁতে কমপ্লিট কৰিব তাৰ কাৰণে মনত কি হয় সেই বস্তুটোৰ প্ৰতি এটা অভিৰোচনৰ সৃষ্টি হয় যিয়ে হওক এইখিনি আছিল আমাৰ মূলতে অভিৰোচনৰ প্ৰশ্ন ইয়াৰে আগৰ যিটো প্ৰথম আমি প্ৰশ্ন আলোচনা কৰিছিলোঁ সেইটো CTET 2015ত আহিছিল মই ক'ব পাহৰি গ'লোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে লাইক কৰিব যিমান পাৰে শ্বেয়াৰ কৰিব আগৰ ভিডিঅ'সমূহ পোৱাৰ বাবে নটিফিকেশ্যন বেলটোত প্ৰেছ কৰি দিব এতিয়া আজি ইয়াতে সামৰিছোঁ সকলোৰে ভাল হওক সকলোৰে মংগল হওক তাৰেই কামনা কৰিছোঁ ধন্যবাদ